কেশৱজীৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা প্ৰায় আঠটা নহয় দেই, 9টা বাজিছে। আজি বতৰটো বহুত ডাৱৰীয়া কৰি আছে, বহুত ঠাণ্ডা পৰিছে আমাৰ এইফালে। আপোনালোকৰ ফালে পৰিছে নাই বাৰু? এইকেইদিনমান ঠাণ্ডাটো অলপ কমিছিলেহে, আকৌ বৰষুণ দি ঠাণ্ডাটো আকৌ বঢ়াই দিলে। ইমানেই ঠাণ্ডা মানে ক'বই নালাগে আৰু। মাজতে বেটাৰ ভিডিঅ' এটা লগাই দিছোঁ, বেয়া নাপাব আৰু। চাওকচোন, চাওঁতে বেটা ডাঙৰ হৈ আহিছে। নিজে সৰু হৈ আছোঁ বুলি ভাবিছিলোঁহে, নিজৰ ল'ৰাই ইমান ডাঙৰ হৈ গ'ল। ভাবিলে কিবা আচৰিতেই লাগে, নিজৰ সৰু দিনৰ কথাবোৰে ইমান ভালকৈ মনত আছে। এতিয়া দেখোন মোৰ ল'ৰাই ইমান ডাঙৰ হৈ গৈছে। কেতিয়াবা ভাবোঁ মই বুঢ়ীয়ে হৈ গৈছোঁচোন বুলি। সঁচাকৈ দেই, সময়বোৰ যে কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ, নহয়নে? কাৰো সহায় নোলোৱাকৈ বেটা বহিব পৰা হৈ গৈছে, লাহে লাহে বগাবও আৰম্ভ কৰিছে। কেতিয়া আৰু কেইদিনমান পিছত দৌৰি ফুৰিব। সময়বোৰ সঁচাকৈ গতিশীল দেই ন? সময়ৰ টিকনিডাল হেনো আগফালে বলাহক বুলি কথা এষাৰ আছে নহয়, তেনেকুৱাই। কেনেকৈ সময়বোৰ পাৰ হৈ গৈছে গমেই নাপাওঁ। সময়বোৰহে পাৰ হৈ গৈছে, জীৱনত কিন্তু একোৱে কৰিব পৰা নাই। কিবা এটা কৰি থৈ যাব পৰা হ'লে নিশ্চয়কৈ ভাল আছিলে। সময়বোৰ পাৰ হৈছে কিন্তু উন্নতি হৈ যোৱা নাই। সময়বোৰৰ লগতে যদি উন্নতি হৈ গ'লহেঁতেন তেতিয়া দেখিবলৈও ভাল লাগে, শুনিবলৈও ভাল লাগে, নহয় জানো? এতিয়া গাঁৱৰে কোনোবা এখন ঘৰখন যদি ইবছৰতকৈ সিবছৰ উন্নতি হৈ যোৱা দেখিবলৈ কিমান যে ভাল লাগে, নহয়নে? আৰু কিছুমান ঘৰ এনেকুৱা থাকে যোনবিলাক অৱস্থা বেয়াহে হৈ যায়, সেইবোৰ দেখিবলৈ ভাল নালাগে ন? কেনেকৈ যে জীৱনত কিবা এটা কৰি ল'ব পাৰিম, বেটাৰ ডাঙৰ হোৱাৰ আগতে ঘৰ নিজৰ বুলি কিবা এটা, যাতে কেইমাহমান কাম নকৰাকৈ থাকিলেও খাব পাৰোঁ, তেনেকৈ তেনেকুৱা যে কেতিয়া হ'ব পাৰিম, সেইবোৰ ভাবিও চিন্তা হয়। লাহে লাহে বেটাও ডাঙৰ হ'ব, খৰচ পাতিও বাঢ়ি যাব। আমাৰতো সম্পত্তি বুলি একোৱেই নাই, খালি থাকিবলৈ ঘৰটো আছে আৰু খাবলৈ ধানকেইটা আছে, ইমানেই। আৰু একো বেলেগকৈ সম্পত্তি বুলি ক'বলৈ একোৱেই নাই। দিন হাজিৰা কৰা মানুহ, আজি কাম নকৰিলে কাইলৈ খাব নাপাওঁ, তেনেকুৱা নিচিনা। বেটা ডাঙৰ হোৱাৰ লগে লগে স্কুলতো দিব লাগিব, লগতে বাকী প্ৰয়োজনীয়বোৰতো আছেই। ভাবিলে মাথা বেয়াই হৈ যায় আৰু। সেইকাৰণে ভাবিবলৈ এৰি দিওঁ, কিমাননো ভাবিম, যি হয় দেখা যাব। আৰু 2 মাহৰ পিছত বেটাৰ বয়স কিমান, এবছৰ হ'ব। এবছৰ হোৱা নাই এতিয়ালৈকে, 9 মাহ চলি আছে। বাৰ্থডে 16 মে' দিনা আছে। আমাৰ ইয়াত ধৰ্ম হুঁচৰি গাব বুলি শুনি আছোঁ, সেইকাৰণে বাৰ্থডে পতা নহ'বই চাগে। আৰু তেনেকুৱাকৈ এক্সট্ৰাকৈ খৰচ কৰিব লগাকৈ টকা পইচাও অকণমান অসুবিধা হয়, সেইকাৰণে বাৰ্থডে নাপাতোঁ বুলিয়ে ভাবিছোঁ। যদি ভৱিষ্যতে টকা পইচাৰ অভাৱ নাথাকিব তেতিয়া নিশ্চয়কৈ পাতিম। আপোনালোকৰ ফালে বাৰু বাল্য বিবাহৰ প্ৰভাৱ পৰিছে নাই বাৰু? আমাৰ ফালে কিন্তু একেবাৰে নপৰা নহয়, বহুত বেছি পৰাও নাই যেনিবা। হ'লেও ওচৰৰে ভণ্টি এজনী, মানে দেৱৰৰ সম্বন্ধীয় এটাক থানালৈ মাতিলে, কিন্তু জামিন দিলে। আচলতে তাইৰ বয়স 16 বছৰতকৈ ওপৰ আছিলে, সেইকাৰণে বাচিলে চাগে অলপমান। হ'লেও তাতকৈ তলৰ হ'লে মানে বেছিকৈ কৰিছে বুলি শুনিছিলোঁ। আৰু বাল্য বিবাহৰ আপোনালোকৰ ফালে বাৰু বাল্য বিবাহৰ প্ৰভাৱ পৰিছে নে নাই পৰা? আমাৰ ফালে কিন্তু অলপ নপৰা নহয়। চাওকচোন, ৰিলচ বনাইছিলোঁ, এয়াই মডাৰ্ণ যুগৰ মাক। পুতেক কান্দি থকা দেখিও ৰিলচ বনাবলৈ এৰা নাই কিন্তু দেই। তেনেকুৱা নহয় আচলতে, ইমানো নবনাওঁ বাৰু ৰিল,
কৈছোঁ যদিও কেশৱী ব্লগলৈ আপোনালোক বাল্য সকলোকে স্বাগতম বিবাহৰ জনাইছোঁ। আইনখন যি এয়া বলবৎ হৈছে কৰিছে আমাৰ মই কিন্তু বহুত ভাল কেশৱ পাইছোঁ, কাৰণ নৰেশ। আমাৰ ল'ৰা ছোৱালীও এই ভুলটো নকৰিব তাৰ কি মানে আছে। কাইজা সেইকাৰণে আহা আহা চৰকাৰ যদি কঠোৰ হয় আহা নিশ্চয়কৈ আহা কৈ সিহঁতে দিয়া এইবোৰ কৰিবলৈ নুনু সুযোগ নাপাব। আৰু চৰকাৰখন যদি কঠোৰ হয় এইবোৰ নেক্সট প্ৰজন্মই নকৰিব বুলি আশা ৰাখিছোঁ। আমি সকলো মাক বাপেকেই বিচাৰোঁ নহয় জানো, নিজৰ ল'ৰা ছোৱালী উপযুক্ত বয়সত বিয়া হোৱাটো, সংসাৰ কৰাটো আমাৰ মা দেউতাও বিচাৰে। আৰু সেয়েহে চৰকাৰখন কঠোৰ হৈ বহুত ভাল যে, কিন্তু ভৱিষ্যত প্ৰজন্মৰ বাবে নহয় জানো। আশা কৰোঁ এই আইনখন অনাগত কাললৈও কঠোৰ হৈ থাকে। অতীতৰ কথা ক'বলৈ নাযাওঁ, ভৱিষ্যতলৈকে কঠোৰ হৈ থকাটো বিচাৰোঁ। বাল্য বিবাহৰ আইনখনৰ বিষয়েনো কি ক'ম মই, আচলতে ইমানো জ্ঞান নাই যে সেই আইনখনৰ বিষয়ে কিবা মন্তব্য দিব পাৰোঁ। এনেই আৰু অলপমান মোৰ মনত চলি থকা কথাখিনি ক'লোঁ। আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰি নাথাকোঁ, ইমানতে সামৰিব লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ' আগলৈও পাই থাকোঁ। ধন্যবাদ।